ৰিসেপশন পাৰ্টি হেনো মুখে হো হেদিনা মাহঁতে কৈছে চেপেটিয়ে মা বোলে কেইদিনমান থাকি যাচোন মই এইটো মাহতে ৰিসেপশন পাৰ্টিটো দিয়া কথা আছে বুলি মোক ৰখাইছিলে হেও মই অকলশৰীয়া ঘৰখনেই কেনেকে থাকো বাৰু বাপেকটো যিহে নকলেও নোৱাৰি পাই তলকে ঘূৰি ফুৰিবই জানে ছোৱালীজনীক যে দিলো মিতি কুটুম সেইবোৰ চাহ চিনাকি হোৱা একো ধান্দা নাই একদম খবৰ নাই দেই এদিন বাৰু ছোৱালীজনী ঘৰত গৈ পিনে চাই খাই আহিব নোৱাৰে নে নকৈছোহে দেই জেলেপি মোৰ লগতে হো সেইদিনা তালৈ যোৱা থাকি আহিলে হেও মা বোলে মই কেইদিনমান থাকিম তই যাগে যা বুলি ক'লে মই থাকা যদি থাক বায়েৰে ভিনীয়াৰ ঘৰত বুলি এঠি আহিলো তাৰপৰা এতিয়া মোৰ কাপোৰ কানি নাই নহয় ৰিচিপশ্যনলৈ যাবলৈ সোনকালে কাপোৰ এযোৰহে আছিলে আজি ধুই দিলো সেইযোৰ শুকালেহে যাব পাৰিম আৰু মই দেই বহুত দিন বিয়া চিয়াখন খাবলৈ পোৱাই নাই নহয় আজি একদম মাছে মাংসই দগৰি খাম এই চেপেটি মা তই ভাত চাত বনোৱা নাই নি হে গোটেই চৌটো উদং কৰি থৈছ যে মোৰ ভোক লাগিছে মই কিমান সময়ত ভাত খাওঁ তই নাজান নি মোক সোনকালে ভাত দে অকল ভাতকে চিঞৰি থাকিবি ভাত খাবলৈ কিবা বস্তু এপাত গোটাই দি পাইছো নে তই নবনাও আজি মই ভাত চাত আজি চেপেটি ৰিচিপশ্যন পাৰ্টি দিছে হেনো তালৈকে মাতিছে তালৈকে সোনকালে যাব লাগিব সেই মই ভাত চাত সেইকাৰণে বনোৱা নাই সোনকালে গা চা ধুই লাগে যা তেল টেঙা ঘঁহি লাগে এই ভেকেটা ভেকেট গোন্ধ লৈ মোৰ লগত নোলাবি কৈ দিছো হ'লে আজি ৰিচিপশ্যন পাৰ্টি দিছে নেকি তই মোক আগতে কেলে কোৱা নাই হয় যাওঁ মই সোনকালে গা চা ধুই লওঁ তই ওলা সোনকালে মই সেই ৰিচিপশ্যন সেইবিলাক পাৰ্টি চাৰ্টি বিয়া চিয়া খাই বৰ ভাল পাওঁ সেইবিলাকৰ চব্জি খাবলৈ বৰ সোৱাদ লাগে মোৰ যাওঁ মই দেই সোনকালে ওলাবি তইও সোনকালে ওলা বুলি ক'লে নহ'ব নহয় কাপোৰ এযোৰ কিনি দি পাইছো জানো মই সেই হাজিৰা কৰি যি কাপোৰ এযোৰ কিনি লোৱা সেইযোৰ সেই যিজনী ঘৰতে পিন্ধিছো একদম আৰু ধোৱাও নাই নহয় আজি ধুইছো ৰ'দত দিছো শুকুৱাই নাই সেইযোৰ শুকালে যাব পাৰিম আৰু মই হ'ব দে তোক মই সেই পূজাত কাপোৰ এযোৰ কিনি দিম বাৰু মোক সেই কলা কোটযোৰ উলিয়াই দিবি মই সেইযোৰ পিন্ধি যাম ৰিচিপশ্যনত অকণমান ষ্টেণ্ডাৰ্ডকৈ যাব লাগে নহয় মোক সেইযোৰ উলিয়াই থৈ দে মই পটকৈ গাটো তিয়াই আহোঁগৈ পেণ্ডেলটো ইমান ধুনীয়া লাগিছে আমাৰ গেন্ধেলাৰ পচন্দক মানিছে আকৌ দেই গেন্ধেলাই কৈছে নহয় মোক বৌতি বোলে ভাত যি হওক নহওক হেনো পেণ্ডেলটো ভালকৈ দিব লাগিব আজিকালি বোলে বিয়া বাৰ পেণ্ডেলটো মেইন হেনো আমাৰ পেণ্ডেলটো এই জগতৰ ঘৰ বিয়াখনতকৈ ধুনীয়া লাগিছে মিছা ক'লে কিডাল হ'ব সেইডালো আহিব এতিয়া আৰু সেই কেমেৰামেন এটাও মাতিছে হেনো সেইকাৰণে মই একদম এতিয়া অকণমান আজৰি পাইছোঁ সেইকাৰণে পেণ্ডেলটো চাই গৈছোহি চোৱাই নাই নহয় এতিয়া সেই কামৰ পৰা আৰু মোৰ আজৰি নাই আৰু দেই বাসন্তী দেৱী আপুনি ইয়াত আছে মই সেই আপোনাক বিচাৰি আছোঁ আপোনাক এই কাৰিকৰ দুজন মানে পুকাৰি আছে না মই পেণ্ডেলটো চাবলৈ আহিলোঁ আকৌ কেনেকৈনো তৰিছে বোলো তৰা দিনৰ পৰা মই দেখাই নাই নহয় পেণ্ডেলটো কামত লাগি থাকোঁতে গৈছে জানাইচোন অকলশৰীয়া মানুহ এতিয়া সেই মানুহখন আহিলে ক'তনো এইপিনে আহি পিনে এই পেণ্ডেলটো চাবলৈ পাম আৰু সেইকাৰণে এতিয়াই চাই থৈ গৈছোঁ বৈ এই লালমোহন সেইবোৰ বনাব আছে নহয় মানুহখন আহিবই এতিয়া বৈ লালমোহন খাই বৰ ভাল পাওঁ নহয় মই দুজনীয়ে চাৰিটা খাই লওঁগৈ বৈ পেণ্ডেলটো বৰ ধুনীয়া লাগিছে হেও আমাৰ সেই ভনীজনীয়ে বৰ ধুনীয়াকৈ আয়োজন কৰিছে আকৌ দেই কোনোবা মেকআপ আৰ্টিষ্ট নে ফেকআপ আৰ্টিষ্ট আহিব হেনো আজিকালি কিখন যে ওলাইছে দেই আমাৰ দিনত সেইবোৰ একো নাই নহয় মেকআপ ফেকআপ আমি সেই হিমানী পাউডাৰ ঘঁহিয়ে বুঢ়ী হ'লোঁ হিমানী পাউডাৰ নাথাকিলে মানে পিঠাগুড়িকে ঘঁহি দিওঁ বাপেকে কেনেকুৱানো সেইবোৰ মেকআপ ফেকআপ ঘঁহি পোৱা নাই নহয় আজি সুযোগটো পাওঁতে ঘঁহি ল'ব লাগিব অকণমান হেল্ল' এক্সকিউজ মি কৈছে এজনীয়ে একো বুজিয়ে নাপালোঁ নহয় হয় মি কওকচোন বাৰু এইটো মিষ্টাৰ গেন্ধেলা ৱেডিং প্লেচটো হয়নে বাৰু আমি সেই বহুত বিচাৰিবলগীয়া হৈছে আৰু ৰাস্তা চিনি নাপাওঁ যে সেইকাৰণে একদম সুধি ইয়াৰ পাইছোঁহি আৰু হয়নে বাৰু এইটো হয় গেন্ধেলাই মোক সেইকাৰণে ৰখি থাকিব দিছিলে এদিনীয়া মানুহ বোলে চিনি তিনি নাপাব ৰখি থাকে যাচোন বুলি কৈছিলে মই গেন্ধেলা জেঠাইক হয় এজন কোন হয় এই তোমাৰ ভাইটি হয় নি বাৰু নহয় মোৰ ভাইটি নহয় এখেত মোৰ এছিষ্টেণ্ট হয় মই এছিষ্টেণ্ট হিচাপে ৰাখিছোঁ এওক আৰু সেই কেমেৰামেনো হয় তেওঁ আপোনালোকৰ ফটো তুলিব আজি হয় নি এই আমাৰ কইনা অথনিৰ পৰা একদম কাপোৰ চাপোৰ পিন্ধি ৰখি আছে আপোনালোকে আহিব বুলি বলক আহি মোকো অকণমান মেকআপ চেকআপ অকণমান কৰি দিব বলক
কাপোৰযোৰ বৰ ধুনীয়া লাগিছে আকৌ দেই হোৱাই পৰিছে আপোনাৰ লগত হয় নি এই গেন্ধেৰা আনি দিছিলে আকৌ একেদিনমান আগতে আনি দিছে এই ৰিচেপশ্যনৰ কাৰণে পিন্ধিবি বুলি আনি দিছে আৰু বৌয়ে মোৰ লগত ৰিলছ বনাব লাগিব আকৌ দেই মই ফেচবুক ইনষ্টা চবতে আপলোড কৰি দিম একদম মোৰ লাইক কমেণ্ট বহুত আহি যাব আৰু একদম ফলোৱাৰ্ছ বহুত বাঢ়ি যাব হয় নি মই আকৌ সেই ৰিলছ ফিলছ একো বনাব নাজানো আকৌ দেই মোক শিকাই দিবি আকৌ মেকআপ আৰ্টিষ্ট আহিলেই বৌ সোনকালে সোনকালে ওলোৱা আৰু এতিয়া দেই এয়াই নি ব্ৰাইডেলজনী ব'লক সোনকালে আপোনাক ৰেডি কৰি দিওঁ আমাৰ সেই কেমেৰামেনো ৰখি আছে নহয় ফটো তুলিব আপোনাক ব'লক দেখিছনে বাইদেউ মানুহখন অহা আৰম্ভ হৈ গৈছে মই কোনপিনেনো চকু দিম তই সেই খোৱা বোৱাত অকণমান চকু দিবিচোন একদম জানাই নহয় আমাৰ গাঁৱৰ মানুহখন একদম খাব লৈও যাব নহয় লালমোহন মাংসই বাতি চাতি চব লৈ গুচি যায় বান্ধি মেলি খোৱাবোৰে সেই একদম আৰু লালমোহন 4টা 5টালৈকে খাব তাৰপিছত সেই মাংস বাতিও 2টা 3টাকৈ খাব পাছত আকৌ যোৱাব নোৱাৰিম নহয় অকণমান চকু কাণ দিবি মোৰ সেই চকুযোৰ এনেই ডাঙৰ নহয় নহয় মোৰ সেই ডাঙৰ চকুৰ কাৰণে মই দাম কাটি নাম পালোঁ আৰু সেই প্ৰেজেণ্ট চেজেণ্টবোৰ অকণমান চাবি আৰু এই জানইচোন আমাৰ গাঁৱৰ মানুহখন কেনেকুৱা প্ৰেজেণ্ট দিয়ে আৰু দেই গোটেই সোপা বাতি চেট সোপাহে দিব আৰু দেই সেই বাতি চেট সোপা বাৰু কি কামত লাগে বাৰু তই কচোন তাতকৈ সেই পইচা 10 টকীয়া এতিয়াই দেচোন প্ৰেজেণ্টটো সেই যি ডাঙৰকৈ আনিব তাৰপিছত খুলি চাবি বাতি চেটৰ নামতহে একদম ক'ৰবাত এটা বাতি ক'ৰবাত 2টাহে বাতি সম্পূৰ্ণ বাতি চেটটো নাহে নহয় বাতি চেট বুলি ক'বলৈহে বাতি চেট নহয় খিচিৰি বনি আহে একেবাৰে হ'ব তই চিন্তা নকৰিবি মই চব পিনে চকু দিম এতিয়া বল মানুহ দুনুখন আহি আছে একদম কামত লাগোংগে বৈ বাহ বিউটিফুল ৱাইফ তোমাক বৰ ধুনীয়া দেখাইছে এই সাজযোৰত হয় নি মোক ধুনীয়া দেখাইছে নি আপোনাক বৰ ধুনীয়াটো লাগিছে আকৌ দেই আজি মেকআপ চেকআপ কৰি একেবাৰে বগা ধকধকীয়াটো হৈ গৈছে এক্সকিউজ মি ব্ৰাইডেল প'ষ্ট প্লিজ ধুনীয়াকৈ হাঁহি দিয়ক আপোনালোকে আৰু অকণমান বেলেগ এটা প'ষ্ট দিয়ক আপোনালোকে ইজনে সিজনৰ মুখলৈ চাই থাকক অ'কে পাৰফেক্ট লাগিছে স্মাইল প্লিজ মোকো কেইকপিমান মাৰি দিয়ক দৰা কইনাৰ লগত মাৰিছোঁ ভিতৰত নোৱাৰি পাই ইমান মানুহ আৰু তাতে মানুহখনে যেনেকৈহে চাইছে ইছৰাম মোৰ লাজে লাগি গৈছে পাই সেইকাৰণে ইয়ালৈকে গুচি আহিলোঁ ৰিলছ এটা বনাই লওঁ ইয়াতে ঝুনুকৈ ঠানাকৈ কাষত যাম চুচুকৈ চামাকৈ জুখি চাম তই ওখ হয় মই চাপৰ হ'লেও জাপ দিছে নাই তোক ঢুকি পাম ঈশ্বৰে সাজিলে তোক বৰ মৰম লগাকৈ মই হে হ'লো কলা তোৰ মুখনি বগাকৈ বাহ বৰ ধুনীয়া হৈছে দেই মই একেবাৰে ফেমাছ হৈ যাম যেন পাইছোঁ মই আঠানীৰ পৰা তেনেকৈ বাট চাই আছোঁ ইমান দেৰি কৰিলি যে কেলে দেউতা অহা নাই নি তই জানইচোন মোৰ সেই কাপোৰ অকল এইযোৰ সেই ধুই দিছিলোঁ নহয় তাৰপৰা শুকুৱা নাই ইমান কিমানো দেৰি ৰখি থাকিম আৰু এনেকৈ তিতাই চিতাই পিন্ধি ল'লোঁ তাৰপৰা সেই আহোঁতে বতাহত শুকাই থাকিলে আহিছে গোটেই ৰাস্তাটো চিঞৰি আহিছে ভোক লাগিছে বুলি মই আকৌ সেই ইয়ালৈ আহিম বুলি ভাত চাতো নবনালোঁ নহয় এতিয়াহে আহি চিধা একদম ৰিচিপশ্যনৰ তালৈ গৈছে খাবলৈ বৰ ধুনীয়াকৈ আয়োজনটো কৰিছে আকৌ দেই পেণ্ডেলটো যে বৰ ধুনীয়া লাগিছে আমাৰ সেই চাচুমা আৰু গেণ্ডেলাই লগ লাগি কৰিলে আৰু এইবোৰ মই সেই আগতে লোকৰ বিয়াহে খাই ফুৰা নিজৰ যে এনেকুৱা বিয়া এখন হ'ব মই ভবাই নাছিলোঁ দীঘলী জেঠাই আহিলে আপুনি আহক সেই খোৱা বোৱা কৰিলে নাই বাৰু আপুনি নাই মই সেই এতিয়া আহিছোঁহে বৰ ধুনীয়াকৈ আয়োজন কৰিছা আকৌ দেই তোমালোকে আৰু চেপিটি তোমাৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে আকৌ হোৱাই পৰিছে একেবাৰে তোমাৰ লগত নাই মই সেই বুলি কোৱা নাই ৰসগোল্লা লালমোহন যি মিঠাই দিছে মই খামো 5টামান একদম ভৰাইও লৈ যাম আমাৰ এখেতলৈ হ'ব মই গৈ থাকোঁ ভালকৈ পাতিব নোৱাৰিম বুলি ভাবিছে জ্বলিছে এতিয়া ভালকৈ পতা দেখি যা আমাৰ তোৰ খাই লাগে যা তই অকণমান দেৰিলৈকে থাকিবি তেতিয়াহে তোমাৰ প্ৰেজেণ্ট কেইটামানো দি পঠাম লৈ যাবি ঘৰলৈকে হয় নি হ'ব দে মই খাই আহোঁগৈ দেই থাকি দিম বাৰু মই দেৰিলৈকে দি পঠাবি